ব্ল্যাঙ্কেট রাখো রাখো ব্ল্যাঙ্কেট রাখো বিছনা চাদর ব্ল্যাঙ্কেট রাখো বিছনা চাদর রাখো আর দাদা বিছনা চাদর রাখো কিনতে পারি ব্ল্যাঙ্কেট আনছো রাখো দাদা এখানে আছে লাস্ট ডাঙাচোন হবে নাকি আহকছো এইখানে আছে দাদা লাস্ট এক পিস আছে লাস্ট কি দাম লাগে এখানে 5000 টাকা পড়বো বেশি করেন দাম হব অলপ কম দিব এখানে আছে রাখি দিয়ে যাও দাদা 500 টাকা দিন দাও 500 টাকা নড়ি দাদা এখানে আছে রাখি দিয়ে যাও আপনি মূল দামটো দিয়ক মোক লাভ দিবা নালগে দিয়ক আপনি 4000 করে দিয়ক 4000 করে দিয়ক 1000 টাকা কম দিন 1000 টাকা পাই নাকি আপনি কি কথা কয় দাদা আপনি কি ফালতু কথা কয় নহয় দিয়ক আপনার তো নহয় আপনি কমসে কম মূল দামটো দিয়ে দিয়ক 2500 টাকা দিব না এটা 2500 টাকা 1200 দিন দাও 2500 টাকা দিব না 2500 টাকা হয় যদি রাখক নহয় যদি আর বাদ দিয়ক উপায় নাই এটা গ্লাস পানি দিয়ক এতিয়া লাগছে 2000 টাকা দিব রাখি দিতে 1200 হয়ে দিও 2000 দিব দাদা 2000 দিব আর জোর কষ্ট যে 100 দিতে যাও নহয় দিয়ক নহয় আপনি ইমান লাগি থাকে আপনার তাতে আপনি ইমান লাগি থাকলে নহব মোরতো এটা মূল পয়সা আছে নহব দিয়ক নহব এখন কাপোৰ ৰাখবা নৰে পানী এক গিলাছে দিয়া মানুহ নহল কি মানুহে হাততে কাপোৰ বেছি দয় চলো পানী এক গিলাছে নেদলা এক গিলাচ পানীটো দিবা পাৰে মানুহ কিছুমানে চাহ দিয়ে এওঁলোকে আৰু পানী এক গিলাছে নেদলা পানী এক গিলাছে দিয়া মানুহ নহয় ব্ল্যাঙ্কেট রাখো ব্ল্যাঙ্কেট ভিআইপি কম্বল রাখো ভিআইপি কম্বল এক পিস আছে মাত্র এক পিস আছে ভিআইপি কম্বল রাখো দাদা ভিআইপি কম্বল রাখো ভুলে হয়ছো হয়া বেপার তুই শুনছো হয়ছো মোর হান্ডার তাড়াতাড়ি কথা কম হয়া এনে দিনৰ দিনটো গেম খেলে কি বিচাৰে বেপাৰ কৈছি যি কিবা এটা বুদ্ধি কৰি আমি বস্তুখিনি গোটেই ৰাখবা লাগে কাপোৰখিনি গোটেই ৰাখি দিম কিবা এটা বুদ্ধি ভাব আমাৰ তাড়াতাড়ি নহলে আমি ইনকে কিমান দিন থাকিম আৰু চলবা পাৰব নেকি পইচা পাতি নাইও কিন্তু এনে খালি মোবাইলত দিনৰ দিনটো গেম খেলি থাকবি কিবা এটা মাথা মাৰ কি মাথা মাৰো মানে কাষলৈ আহৰচোন আহা কৰ নহৰ মাথা পিটা হল পৰা তেতিয়া কি ভাববি তুই আকৌ চান্স পাব নাই এতিয়া বস্তুটো না এটা বেপাৰীটো ডাইৰেক্ট আহিছে আমি ডাইৰেক্ট ৰাখি দিওঁ দোকান কৰাৰ দৰে বস্তু কাৰি ৰাখবা হ'ব না বস্তুখিনি কাৰি ৰাখলে মানুহ চানুহ আছে ডাইৰেক্ট দোকান কৰা বুলি ক'ব আমাক এতিয়া আমি এটা গেম খেলাং বেপাৰীটোৰ লগত গেমটো কেনে হ'ব তিনিওটাই এটা এটা কাহিনী কম বেপাৰীটো এটা কাহিনী ক'ব মই এটা কাহিনী কম তই এটা কাহিনী কবি তাৰ পিছত কাহিনীটো যাই বিশ্বাস নকৰে যাই কাহিনীটো বিশ্বাস নকৰে তাই গোটেই কানি কাপোৰ দি গেলি হ'ল এনেকে এটা চেলেঞ্জ দিম এতিয়া বেপাৰীটো পক্ষে মানি ল'ব নাই আমি কিবাকে আৰু ফাচলে ফুচলে বেপাৰীটো গোটেই বহি মুঠে মানাব লাগিব কিবা কৰি এতিয়া বহিলৈ কিবাকে আমি মাথাব লাগিব কিন্তু আমাৰ বেপাৰটো যি কাহিনী ক'লো মানি ললি হ'ল যি ক'লিও যিমান ডাঙৰ কাহিনী কওক আমাৰ মানি লবি হৈ বুলি কৈ থাকিলে হ'ল আৰু আমি বেপাৰীটো কেনে এটা কাহিনী কম যে বেপাৰীৰে নহয় পৃথিৱীৰ কাৰো বিশ্বাস নাই এনে এটা কাহিনী কম গম পাইছা না দে আহিবা এতিয়া দে ভালকে দে পুৰা ব্ল্যাঙ্কেট রাখো ব্ল্যাঙ্কেট রাখো দাদা কিবা রাখো ব্ল্যাঙ্কেট আনছিলো ব্ল্যাঙ্কেট আনছিলো আহকচোন আহক ভাগৰ লাগছি না লগা নাই ইমান ভাগৰ লাগছো মানে কি দিনটো ঘূৰি ঘূৰি আহি এখন ব্ল্যাঙ্কেটে আছে মানে রাখবো নেকি ৰাখবা লাগছিল ৰবা হয় নেকি বহক চলাত ভাগৰ লাগছে দে বহকছো বহু দে বস্তুৰ দাম কি নে দাম এখানে আছে এইটো 5000 কৰি বেচিছো 4000 5000 এখন আপোনালোকে যদি ৰাখে 4000 টাকা পালে দিম আৰু 4000 টাকা পালে দিম আপনি আগে বহকচোন বহুত ভাগৰ লাগছি ভাগাৰ লাগছি দাদা ভাগাৰ লাগছি তাকে ভাগাৰ লাগছি গাছৰ তলত ছায়া এখনি জাগাখিনি মোৰো বৰ ভাগাৰ লাগছি মানে বস্তুটো পিছে বৈছো জাগাখিনি অলপ পথেৰা জাগা হল না হয় নেকি দাদা কি কবা খুজিছি মানে আপনি ইমান ভাগাৰে ধুগাৰে আইছি না জাগা বুলি তো এখানত দাম 5000 কৈছি 5000 দিম
এতিয়া মানে আমাৰ গাঁৱত ইমান ধনী মানুহ নাই ৰাখবাৰ নাই যেইটা কোটা এতিয়া নাই বুলি ক'ব 1500 দিয়া হ'ব ইমান কষ্ট কৰাত কৰি মই এটা কথা ভাবছো ভাল লাগব আমাৰ কি কথা কওক মানে আপোনাৰো লাভ আছে আমাৰো লাভ আছে তো বস্তুটো লাভৰ কাৰণেতো ঘূৰি আছো দিনটো লাভৰ কাৰণে মানে আপোনাৰো লাভ আছে আমাৰো লাভ আছে কিবা এটা মানে আমি এটা গেম খেলাম বুলি ভাবছো গেমটো কেনে হ'ব মানে আমি এটা এটা কাহিনী কম আপুনিও এটা ক'ব সিও এটা ক'ব ময়ো এটা কম তো কাহিনীটো যাৰ মানে বিশ্বাস নহয় কি গোটেই পইচা পাতি যি আছে লগত গোটেই দি গেলি হ'ল কাপোৰ চাপোৰ আপোনাৰ যি আছে চব আমাক দি গেলি হ'ল যদি আপুনি বিশ্বাস নকৰে তেনেহ'লে আৰু যদি আমি বিশ্বাস নকৰো আমাৰ গাড়ী চাৰি গোটেই আপোনাক দিম আপনার মোবাইলে দি দিম মোবাইলো দিম হয় নেকি এই চলি দুটাইতো কি বা দিহা লুকালা মোৰ লগত কিবা চাল খেলছে এখনতো কি বুদ্ধিবা কৰে মোৰ কানে কাপোৰ টকা পইচাও আছে বহুত পইচাখিনি ৰাখি থৈ দিয়ে নেকি দে হ'ব চাম দেখা যাব ময়োতো বেপাৰীহে মানে মইতো গাঁও ঘূৰি আছো টাউন দাদা কি ভাবি আছে কি ভাবি আছো মানে তাকেতো ৰ'ব আপনার ভয় লাগছে কি এটা রিস্ক নাই মানে কি ভয় লাগা নাই তো লাগা না মই এগলা গেম চেম খেলে পা নাই এ বাপাতে হয় মানে ইমান টান গেম নহয় কাহিনী এটা ক'ব লাগে খালি হেতিয়ে বেলেগ তাতে যত নাই আর হয় নেকি কাহিনীটো মানে যায় বিশ্বাস নকৰে কি কানি কাপোৰ টকা পইচা চব দি যাব লাগিব দি যাব লাগিব আৰু যদি বিশ্বাস কৰে বিশ্বাস যদি কৰে তেতিয়া নেদিলে হ'ব যেতিয়া মানে যাই বিশ্বাস কৰে তাই নেদিলে হ'ব যাই বিশ্বাস নকৰে তাৰ বস্তুখিনি দি গেলি হ'ল দি যাব লাগিব আচ্ছা মই যদি কাহিনী এটা কলি যদি আপোনালোকে বিশ্বাস নকৰে আমি গাড়ী চাৰি পইচা পাতি দি আছো চব মই সবার কথাই দি যাম সব দি দিম সাতো দি যাম হয় নেকি তেনেকুৱা কাহিনী এটা ক'ব লাগিব তাৰমানে দে হ'ব বাৰু ঠিক আছে তো শুনক এতিয়া ময়ে কাহিনীটো প্ৰথমতে কওঁ এতিয়া কাহিনীটো হ'ল কি মই যেতিয়া মাৰ গৰ্ভত আছিলো হয় তেতিয়া আমাৰ মাৰ এটা বৰ ইচ্ছা গৈছিল কি ইচ্ছা ইচ্ছাটো আছিল আমাৰ মাৰ আম খাবা ইচ্ছা গৈছিল যেতিয়া আম খাবা ইচ্ছা গৈছিল আমাৰ সেইখিনি জেগাত কত আমে নাছিল খালি আমাৰ বাৰীত এডাল বিৰাট প্ৰকাণ্ড গাছ আছিল আমৰ বিৰাট প্ৰকাণ্ড আছিল দে গাছডাল তাৰপিছত কি হৈছে দেউতাটো আমাৰ গাছৰ উঠা নাজনে তাৰপিছত সৰু আমলি পাল্লা সৰু আমৰ ইমান প্ৰকাণ্ড গাছডাল কিন্তু নৰে না তাৰপিছত কি হৈছে দেউতা আমডাল পাৰবা পাৰা নাই আমটো গাছত কিন্তু আম দুটা আছিল দেই নাই আৰু সেই দুটা যাৰ পিছত গেলে আৰু তাৰ কাৰণে এতিয়া কি কৰো উপায় নাই তাৰপিছত মই কি কৰছো মই আহি একেবাৰে গাছডালত উঠি যে আম দুটা পাৰিম জন্ম নহওঁতে তোমাৰ জন্ম নহওঁতে আনছো আনি আম দুটা পাৰি আনি মই ঘৰত মা দেউতাই আৰু মই একেলগে বহি খাইছো ৰাতি খাই চাই গোটেইকেইটা বাগান দি আছো এটা কাহিনীটো তোৰ বিশ্বাস হৈছে না হইছি মোর কোন হব হইছি বাড়ি বাসলি বম আমে ডালে প্রকাণ্ড খালি উঠিয়ে বাড়ি লই আইছা রে গমাইছো মই আছো নেকি দেখছো মই ওহিনা দেখছো তো এটা আপনার বিশ্বাস হৈছে না মোৰ বিশ্বাস হৈছে বিশ্বাস হৈছে তোমাৰ জন্ম নহওঁতে আমি জন্ম নহওঁতে আনছিলো। ডাঙৰ আম গছত উঠি তুমি আম পাৰি আনি মাইক খুৱাইছা হ'ব পাৰে আজিকালি দিনকাল হ'ব পাৰে কিন্তু জন্ম নহওঁতে আনছো মোৰ বিশ্বাস হৈছে জন্ম নহতে আনছি বম প্রকাণ্ড আর তো এটা মোৰ কাহিনীটো তোৰো বিশ্বাস হ'ল হইছি দাদাৰো বিশ্বাস হ'ল হৈছে তো এটা তই কৈছো এটা কাহিনী মোর কাহিনীতে নেহান মই একদিন নদীত জাল মারবা গেলো জাল মারবা গৈছিল জাল মারবা যাই কেনে বহুত সময় জাল মারলো আছরা জাল মারি আছো বহুত আমার লাগি গেল মাছ নাই এটাও নাই তার পিছত মোর রাগ উঠি গেল রাগ উঠার পিছত মই পানির তললৈ রাগতে এক ডুব মারি বহুত তললৈ গুচি গেলো পানীত তলত তাৰপিছত ডুব মাৰি যি যাই চাং মই পৰ্বতৰ সমান বিশাল মাছ এটা আগৰ পৰা মাছ আহা এটা খাইছে ক'ত মাছ পাম মই মাছে নাপাম তাৰপিছত মোৰ উঠি গেল ৰাগ উঠি যোৱাৰ পিছত পানীৰ তলতে এক ঘুচিত মাছটোক মাৰি ফেললো মাৰি ফেলাৰ পিছত বেৰপাতি বাৰে দেচলেটো দেচলে মাৰি জুই লাগে দি পুৰি সানি খাই তাতে ওলাই গৈছি পানীত তলত খাইছা পানীৰ তলতে বিশ্বাস হৈছে না বিশ্বাস হৈছে মোৰ কো বিশ্বাস নহব ময়ো আছো সিহঁতি বাৰু তই যে বহুত টাইম মাৰিছিলি মাছ অ মই দেখছো তো চুই পানীত তলত গা ধুবা গেল নেকি মই গম পাইছো মোৰ বিশ্বাস আপোনাৰ বিশ্বাস হৈছে না বিশ্বাস হৈছে আজিকালি নদীত পৰ্বতৰ মান ডাঙৰ মাছ আহিবও পাৰে
আৰু মাছটো যিহেতু বাকী মাছবিলাক খাই আছে সেইকাৰণে মাছ পোৱা নাই। আপোনাক মিছা কথা ক'ব লগা নাই। গম এ পাইছো সোধা বিশ্বাস হৈছে হৈছে এতিয়া কাহিনীও এইবাৰ হৈছে মানে তোৰ দুধুৰে খাইছে কিন্তু তথাপিতো মোৰ বিশ্বাস হৈছে। অ আজিকালি মই ভাবিছো চলি বিশ্বাস পাৰিব পাৰে। নহয় এইটো বিশ্বাস হ'ব নালাগে কিন্তু আচলতে নাই মোৰ হৈছে কি হৈছে জানানে আজিকালি চলি শক্তি বেলেগ। এই মানে কি নাই কিন্তু বেছি নহয় অলৌকিক কাম আছে তাৰ মানে পানীৰ তলতো ডেচলা মাৰি দিব পাৰে আজিকালি একো ডাঙৰ কথা নহয়। দেচলা মাৰি মই পুৰি আনি আজিকালি খাই চলি বিশ্বাস কৰিব নোৱাৰা তাহোন যি হলেও কৰিব পাৰে গতিকে কাহিনীটো মোৰ বিশ্বাস হৈছে দে মই বিশ্বাস কৰিছো দিছো। ঠিক আছে কৰিছো মই বিশ্বাস কৰিছো। ইতা ইয়াৰ কাহিনীটো আপোনাৰ বিশ্বাস হ'ল হ'ল দে আপুনিও কওক এটা। মই ক'ব লাগিল না আপুনি কওকচোন এইবাৰ আমাৰতো গেলে আচ্ছা মই এটা কাহিনী কৈ আছো। মই এই বেপাৰ কৰাৰ আগতেই মই আগতে সদাগৰ আছিলো বহুত টকা পইচাৰ মালিক আছিলো। মোৰ আপেলৰ বাগান আছিল। মোৰ এখন আপেলৰ বাগানত এডাল প্ৰকাণ্ড আপেল গছ আছিল বিৰাট ওখ আৰু সেই আপেল গছডালত দুডাল ঠানি আছিল। ঠানি বুজি পা ন দুডাল ডাল আছিল আৰু দুয়োটা ডালতে দুটা বিৰাট ডাঙৰ ডাঙৰ আপেল লাগি আছিল। ডাঙৰ ডাঙৰ কিমান ডাঙৰ ডাঙৰ এই বহুত ডাঙৰ ডাঙৰ আপেল লাগি আছিল। আচ্ছা যেতিয়া লাগি আছিল এদিনাখন মই সেই আপেল দুটা পাৰি আনিলো। মই নিজে খাৰ কাৰণে পাৰি আনিলো। দুটা পাৰি আনিলো পাৰি আনি এটা আপেল মই কাটি দিলো। কাটি দিয়াৰ লগে লগে আপেলটো কাটি দিয়াৰ লগে লগে এটা ল'ৰা ওলাইছে। দৰা লৈছে ল'ৰা ওলাইছে ল'ৰা ওলাই মোক হাতযোৰ কৰিছে যে দাদা আপোনাক সেয়া কৈছো মোক নাকাটব। দৰাটো কৈছি ল'ৰাটো কৈছে মোক একবাৰৰ কাৰণে জীৱন দান দিয়ক সেয়া কৰি কৈছে মই প্ৰয়োজন হলে আপোনাৰ বাগানত গোটেই জীৱন মই চাকৰ হিচাপে গোলাম হিচাপে কাম কৰি দিম। ল'ৰাটো কি কৈছি ল'ৰাটো কৈছে তেতিয়া ল'ৰাটোৱে যেতিয়া এনেকুৱা প্ৰতিশ্ৰুতি দিছে মই তেতিয়া ল'ৰাটোক নাকাটিলো। ল'ৰাটোক মই জীৱন দান দিলো। তাৰ পিছত মই নেক্সট আপেলটো কাটিলো। নেক্সটটো কাটিলো তাৰ পিছত নেক্সট আপেলটো কাটাৰ পিছতো তাৰ মাজৰ পৰা এটা ল'ৰা ওলাই আহিল। ল'ৰা ওলাই আহি তেতিয়া মই ল'ৰাটোক কাটি দিব খুজিলো। ল'ৰাটোৱে মোক হাতযোৰ কৰিলে দাদা আমাক নাকাটিব মোক নাকাটিব মোৰ জীৱন দান কৰক আপোনাক সেয়া কৰি কৈছো আপোনাক শ্ৰদ্ধা কৰি কৈছো মোৰ জীৱনটো দান কৰক অনুগ্ৰহ কৰি মোৰ জীৱনটো দান কৰক। প্ৰয়োজন হলে মই আপোনাৰ বাগানত গোটেই জীৱন গোলামী কাম কৰিম চাকৰ থাকিম। সেইটো ল'ৰা সেনকে ক'লা সেইটো ল'ৰা এনেকে ক'লে। যেতিয়া ক'লে তাৰ পিছত মোৰ বাগানত যিহেতু কাম কৰা ল'ৰাৰ প্ৰয়োজন আছে গতিকে মই দুয়োটা ল'ৰাকে জীৱন দান দিলো। আৰু এই আজি কিছু বছৰ আগতে সেই ল'ৰা দুজনে মোৰ বাগানৰ পৰা তেওঁলোকে প্ৰতিশ্ৰুতি দি কাম কৰা প্ৰতিশ্ৰুতি দি কিছু বছৰ কাম কৰি সিহঁতে পলাই গুচি গৈছে। এতিয়া মই এই ব্যৱসায় কৰাৰ চলেৰে মই তেওঁলোকক বিচাৰি ফুৰিছো চাৰিওফালে বিচাৰি ফুৰিছো অৰঙে দৰঙে মই চাৰিওফালে বিচাৰি ফুৰিছো সিহঁত দুয়োটাকে পোৱা নাই আৰু সিহঁত দুয়োটাই মোৰ বহুত টকা পইচাও লৈ গৈছে এডভান্সো লৈ গৈছে। গতিকে আজি মই বিচাৰি পাইছো সেই ল'ৰা দুজন তোমালোক। এতিয়া তোমালোকৰ বিশ্বাস হৈছেনে? যদি তোমালোকে কাহিনীটো বিশ্বাস কৰিছ যদি কাহিনীটো বিশ্বাস কৰিছ তেতিয়াহ'লে কি কৰিব লাগিব মোৰ লগত তোমালোকে গৈ বাগানত কাম কৰিব লাগিব। আৰু যদি বিশ্বাস কৰা নাই তেতিয়াহ'লে তোমালোকে কানি কাপোৰ আৰু টকা পইচা সকলো মোক দিব লাগিব। একেলগে হ'ব ৰ'ব তাহাত মোৰ কানি কাপোৰ নিবা আহিছিলি এতিয়া কানি কাপোৰ দিলেও মৰণ বিশ্বাস কৰিলেও মৰণ বিশ্বাস নকৰিলেও মৰণ মোৰ বাগিচাত কাম কৰবা নিলো আজি তোক সময়ৰ উপস্থিত বুদ্ধি লাগব তোৰ মাথা খাটাবা আহিছ মোৰ লগত ইমান অৰঙে দৰঙে ঘূৰা মানুহ মই সদাগৰ হয় আৰু সদাগৰৰ লগত তোৰ পাংগা লৈছিলি তোৰ গেম খেলবা আহিছা। বাপু শুন এই ঘটনাটো দেখলি না তাহোন মোৰ লগত গেম খেলছি গেম খেলে তাহোন বিশ্বাস নকৰাৰ কাৰণে ঘটনাত যাৰ ঘটনাটো বিশ্বাস নকৰে এই কানি কাপোৰ দিবা লাগিব বুলি কৈছে। গতিকে তাহাৰ ঘটনা অবিশ্বাস্য ঘটনা কৈছে তথাপিও মই বিশ্বাস কৰিছো
মই জানো মিছা কথা কৈছি তাহোন তথাপিও বিশ্বাস করছো নহলে কানি কাপড়ে দিবা লাগবে না মোর টাকা পয়সা কানি কাপড় গেলা নিয়ার মাথা মারছি কিন্তু মই তার সময়ের উপস্থিত বুদ্ধি খাটাইছো এনেকুৱা ঘটনা কৈছো তাহন বিশ্বাস করলেও মরণ নকরলেও মরণ তাহন যদি বিশ্বাস করে মোর বাগানত কাম করবা যাব লাগিলে তাহন চিরদিনের কারণে আৰু বিশ্বাস নকৰিলে তাহন কি করবা লাগিলে কানি কাপড় সব দি যাব লাগিলে একটা বেটা হন এই হারি কেনে গেমত হারি কেনে তাহন পলে গুছি গেছি এটা এই বাইকখান থৈ গেছি না এই বাইকখান এটা মোর এই বেটাত এই বেয়া কাম করলে এনে শাস্তি পাবি এটা বাইকখান মোর বাইকখান লৈ মই গুছি যাওঁ এটা মই বাইকখান পাই গেলো চাবিও এৰি গেছি বাইকত চাবি এৰি গেছি তাহলে আহিবাই নোৱাৰে মোৰ ওচৰত আহিলেতো লৈয়ে যাম তাক কেনে আহিছি উপস্থিত বুদ্ধিটো কেনে আহিছি তোমালোকে এটা কাম কৰিবা ভৱিষ্যতে যদি কোনোবাই এনেকুৱা দুৰ্নীতি কৰে এই দুৰ্নীতিৰ বিৰুদ্ধে সময়ৰ উপস্থিত বুদ্ধি খটাবা অলপ মাথাটো দিমাগটো লগাই দিবা মনত থাকিব দেখিলি ঘটনা আজি মোৰ লাভে লাভ বাইকো পাই গেলো এখন কম্বল বিক্রি নেগেল কি হলে একো নহয় বাইক এখন পাই গেলো হৈ গেছি আজি আর বেটা হাতে মোৰ লগত খেলা খেলবা আহে আজিৰ পৰা এনে কাম আর ইহঁতে জীৱনত নকৰে আর চিন্তা করবো গিয়ার বা ক'ত বাইকখানৰ পাৰিম না নাইবা চলাবা বাচ্চু ভাইটি শুন যাওঁ টাটা আজি মোৰ লাভ তোমালোকে এটা কাম কৰিবা গংগা যমুনা হোটেলক লেগে নলা তোমালোকক গোটেইকেইটাকে পাৰ্টি দি দিম বোলা হাই গাইস বন্ধুসকল আমি এই ভিডিঅ'টো জাষ্ট এণ্টাৰটেইনমেণ্টৰ কাৰণে বনাইছোঁ আৰু সময়ৰ উপস্থিত বুদ্ধিৰ কাৰণে বনাইছোঁ ভিডিঅ'টো মোৰ কণ্টেণ্টৰ লগত যদিও কিছু মিলা নাই তথাপিও এইটো এণ্টাৰটেইনমেণ্টৰ কাৰণে দিছোঁ আৰু মানে কি সময়ত কেনেকৈ উপস্থিত বুদ্ধি খাটাব লাগে তাৰ কাৰণে এই ভিডিঅ'টো দিয়া হৈছে ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ইয়াৰ পিছত পৰৱৰ্তী নতুন নতুন ভিডিঅ' পাই থকাৰ কাৰণে মোৰ চেনেল নজনা কথা জানক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ বাই বাই আৰু গাইজ এই ভিডিঅ'টো অকল নজনা কথা জানো হওক নহয় কমেডি অলৰাউণ্ডাৰ বুলি আমাৰ যিটো চেনেল আছে এই ৰফিকুল আৰু মোৰ আপোনালোকে জানেয়ে আমাৰ কণ্টেণ্টত কিন্তু মিলছি গাইজ ভিডিঅ'টো দাদাৰ কণ্টেণ্টত বাৰু মিলা নাই কিন্তু আমাৰ কণ্টেণ্টত পুৰা মিলি গৈছে পুৰা ভাল হৈছে গাইজ ভাল লাগিছে যদি চেনেলটো ছাবস্ক্ৰাইব ছাবস্ক্ৰাইব কৰিব বাই